নমস্কাৰ বন্ধু-বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ ধলপুৰ শিৱ মন্দিৰলৈ। তো সেই মন্দিৰটো বোলে বহুত পুৰণা মন্দিৰ হয়। চ' চাবৰ কাৰণে বহুত দিনৰ পৰা ভাবি আছিলোঁ, গৈ পেলাই এদিন চাওঁগৈ কেনেকুৱা কি কথা। তো আজি ফাইনেলি ওলালোঁ। চ' ব'লক আপোনালোককো দেখুৱাম কেনেকুৱা কি কথা, মন্দিৰটোৰ বিষয়ে অলপ কিবাকিবি যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। তো দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি আছোঁ আমি। আমাৰ ইয়াৰ পৰা মোটামুটি 21 কিলোমিটাৰমান হ'ব আমাৰ ঘৰৰ পৰা। মোৰ লগতে গৈ আছোঁ, ধুনীয়া পৰিৱেশ চাওক। বন্ধু-বান্ধৱীসকল, আহি পাইছোঁহি এখন দলং। এই দলংখন এতিয়া পাৰ কৰিব লাগিব। এই দলংখন এতিয়া পাৰ কৰি পেলাই আগত আৰু অলপ দূৰ আছে। তো দলংখন পাৰ কৰোঁ ব'লক। এইখিনি চাওক, কি ধুনীয়া সৰিয়হ খেতি। এইবিলাক মানুহে গা ধুই আছে। তো ফাইনেলি বন্ধু-বান্ধৱীসকল, আমি আহি পাই গৈছোঁহি। এই মোৰ বেক চাইডে আছে আমাৰ ধলপুৰ শিৱধাম। এই গেটখন আপোনালোকে দেখিছে নিশ্চয় চাগে। তো এখন দলঙো আছে। দলংখন আমি পাৰ হৈ যাব লাগিব। এইখন ধুনীয়া এখন দলং, বেছি দিন হোৱা নাই বনোৱা, নতুনকৈ বনাইছে দলংখন। আগতে দলং নাছিলে। আগতে এই নদী দি এনেকৈ নাৱেদি আহিব লগা হৈছিলে মানুহবিলাক। তো এতিয়া বহুতখিনি ভাল হ'ল। গাড়ীকেইখন ইয়াতে থৈ দিলোঁ। ইয়াৰ পৰা এতিয়া আমি খোজকাঢ়ি যাম। এইখন পুণ্যসেতু তীৰ্থ লোহিত কৃষি প্ৰকল্প ঐশ্বৰ্য ধলপুৰ ধাম। এখন দলং, বঢ়িয়া দলং, এখন নতুনকৈ বনাইছে। সুন্দৰ এখন দলং। এইখনেদি আমি এতিয়া পাৰ হৈ যাম। আৰু কেনেকুৱা লাগিছে জনাব কমেণ্টত। আৰু যদি আপোনালোকে আহিবলৈ ইচ্ছা কৰে তেতিয়াহ'লে আহিব পাৰে। ধুনীয়া শিৱধাম। বহুত ধুনীয়া লাগিছে আহি পেলাই। সঁচাকৈ এনেকুৱা সুন্দৰ বুলি ভবা নাছিলোঁ। বহুতেই ধুনীয়া। দলংখনো বৰ সুন্দৰকৈ বনাইছে। আৰু এখন নদী, কি সুন্দৰ নদী চাওক। ইফালে এখন নদী বৈ আহিছে। ফাইনেলি আহি পালোহি। এইখনেই হ'ল আমাৰ ধলপুৰ শিৱধাম। পাহাৰ আছে, পাহাৰৰ পৰা অলপ ওপৰত উঠি যাব লাগিব। চ' এইভাগে মেইন মন্দিৰ ভাগ আপোনালোকক মই দেখুৱাই দি আছোঁ। মোৰ পিছফালে থকা এইভাগেই মেইন মন্দিৰ ভাগ। তো আমি এতিয়া সেৱা কৰিম, জ্বলাম, চাকি জ্বলাম। বন্ধু-বান্ধৱীসকল, এতিয়া আমাৰ ককায়ে ক'ব যে এই মন্দিৰভাগ কিমান পুৰণা বা ইয়াৰ মহত্ব কি আছিল। নৰকাসুৰৰ ৰাজত্বকালৰ দিনতে ভীমে এডাল লাঠিত দুখন পাহাৰ ভাৰ কৰি লৈ আনিছিল। ঠিক আহি থাকোঁতে ইয়াতে কি হ'ল, ঢলপুৱাতে পোহৰ নহওঁতে, পোহৰ হোৱাৰ আগে আগে ঢলপুৱাতে ভাৰডাল ভাঙি
দুয়োখন পাহাৰ দুই জেগাত পৰি গ'ল। ধলপুৰতে পৰাৰ কাৰণে এই পাহাৰখনৰ নাম ধলপুৰ হ'ল। হয় কওক। আগতে মানে ইয়াতে তান্ত্ৰিক বাবা আছিলে নাম মানে সূৰ্য চেত্ৰী, সূৰ্যদেৱ। তাৰপিছত তেখেতে ইয়াতে ঢুকাইছে, মানে ইয়াতে ৰখা হৈছে, ইয়াতে এতিয়াও আছে। মানে গেষ্ট হাউচৰ উত্তৰে ইয়াতে তাৰমানে মানে হেৰি কৰা সংস্কাৰ কৰিছে। আৰু ইয়াতে গুহাও আছে বুলি গুহা আছে, 5টা গুহা আছে। এটা আছে নাগ গুহা আছে, গুপ্ত গুহা আছে, নেপালী গুহা আছে, আৰু দুটাৰ নাম এতিয়া মানে মই পাহৰি গৈছোঁ। 5টা গুহা আছে। বহুত পুৰণা, বহুত প্ৰাচীন হয় ন? হয়তো বহুত প্ৰাচীন হয়। আৰু বাবাৰ মূৰ্তি এইবিলাক মানে নিজে উদ্ভৱ হয়। এই মূৰ্তিভাগ বনোৱা বা বিশ্বকৰ্মাই বনোৱা, এই মূৰ্তিভাগ যিভাগ মূৰ্তি আপোনালোকে দেখিছে, এই মূৰ্তিভাগ নিজে উদ্ভৱ হোৱা স্বয়ং বাবাৰ মানে আবিৰ্ভাৱ। তো এতিয়া হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্দিৰ বিভাগৰ কাৰণে বহুতখিনি সাহাৰ্য আগবঢ়াইছে। মানে মুখ্যমন্ত্ৰী মহাশয়ে ছাৰে বহুতখিনি মানে ছাৰে নহয় বহুতখিনি উন্নতি কৰে। ছাৰে মানে আৰু ছাৰ আৰু বাবাৰে ভক্ত। তো এতিয়া নতুনকৈ যেতিয়া ভাল মানে বনোৱা হ'ব তেতিয়া আৰু বহুত ভাল লগা হ'ব। ভাল লগা হ'ব। তেতিয়া আৰু বহুতখিনি আহিব। ছাৰে মানে হিমন্ত ছাৰে উন্নতি কৰাই নহয়, মানে উজ্জ্বল কৰাই নহয়, মানে ভগৱান স্বৰূপ। তো এতিয়া বহুত মানুহে গম নাপায়, কিন্তু যেতিয়া মন্দিৰভাগ ভালকৈ বনোৱা হ'ব তেতিয়া বহুত মানুহ আহিব ইয়ালৈ। বহুত মানুহ আহিব, ৰাস্তা পদূলি ভাল হ'ব। তো বহুত ভাল লাগিল আহি, আমিও আহিলোঁ আজি এনেকৈ। তো কথাখিনি আপোনালোকক গম পালে আপোনালোকেও আহিব পাৰে। বহুত দূৰ নহয়, মংগলদৈৰ পৰা চিপাঝাৰৰ পৰা অলপ সোমাই আহিলে হয়। এইবিলাক গৰুকুটিও আছে, গৰুকুটি প্ৰকল্পও আছে। তো এইখিনি ঠিক আছে বাৰু। তো এইটো ডিজাইনত মন্দিৰটো পুনৰ নিৰ্মাণ কাম চলি আছে বৰ্তমান। এইটো ডিজাইনতে হ'বগৈ সম্পূৰ্ণ, তেতিয়া বহুত ভাল লাগিব। তো বন্ধু বান্ধৱীসকল, আমি যিটো গুহাৰ কথা কৈ আছিলোঁ, গুহাটো আপোনালোকক দেখুৱাই দিওঁ। ইয়াতে আছে গুহাটো। এই গুহাটোত বোলে আগৰ দিনত ঋষিমুনি মানে তপস্বী দুজনমান ইয়াতে আছিলে, তপস্যা কৰি আছিল বোলে। চ' এইটো চাওক গুহাটো। এইটো গুহা। তো বন্ধু বান্ধৱীসকল, এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। তো ভিডিঅ'টো কেনেকুৱা পালে চাই পেলাই জনাব, আৰু লগতে কমেণ্ট, লাইক আৰু শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ভাল ভাল ভিডিঅ' দি থাকিম তেতিয়া আপোনালোকৰ উৎসাহ পালে। চ' মন্দিৰত আহি বহুত ভাল লাগিল, আপোনালোকেও আহিব বুলি আশা কৰিলোঁ। আজিলৈ ইমানেই, বাই বাই।